এইটো কালি ৰাতি বনোৱা চিকেন ষ্টিউ আপোনালোকে ফুল ৰেচিপিটো ওপৰৰ আই বাটনত পাই যাব গুড মৰ্নিং ফ্ৰেণ্ডছ ৱেলকাম টু আ নিউ ব্লগ আজি ছেটাৰডে মৰ্নিং আৰু ৰাতিপুৱাই আমি ধুনীয়াকৈ আলু কণী পিটিকা ভাত খাই ল'লোঁ খাই পেলাই এতিয়া দিনটোৰ কাৰণে আজৰি আৰু এতিয়া দুইজনে মিলি পেলাই ঘৰ চাফা কৰি আছোঁ মই ঝাৰু দিলোঁ তাপটিয়ে মুচিলে আৰু কিবা কিবি কিচেনৰ এইবিলাক ঠিক ঠাক কৰি আছে ছেটাৰডে আফটাৰনুন 1:10 বাজিছে আমি এতিয়া গণেশগুৰি ফ্লাইঅভাৰৰ ফালে গৈ আছোঁ অকণমান ওলাই আছোঁ কিবা কিবি বজাৰ কৰিবলৈ আছে চ' তাপটিয়ে লাষ্ট শনিবাৰে ওলাইছিলে বামুণী মৈদান ইফালে গৈছিলোঁ মাজতে এদিনো ওলোৱাই নাই নোলোৱাটোৱে ভাল বাৰু ক'ভিডৰ কাৰণে মই অফিচ গৈ আছোঁ বেলেগ ক'তো যোৱা নাই আজি অকণমান ভাবিলোঁ যে বজাৰ আছিলে সেইখিনি লাগতীয়া বস্তুখিনি কিনো তাইক এপাক এনেই গাড়ীতে ফুৰাইছোঁ গ্লাছ উঠাই লৈছোঁ খোলা নাই ভয় লাগে ক'ৰবাত উৰি কৰোণা ভাইৰাছে আহি যাব চ' এয়া অলমষ্ট গণেশগুৰি পালোঁ আজি শনিবাৰ আৰু এতিয়া জাষ্ট ওলাই আহিলোঁ অলপমান কিবা কিবি সৰু সুৰা বস্তু আছে আমাৰ মানে যিহেতু গোটেই উইকটো আমাৰ বজাৰ কৰা নহয় সেয়েহে ভেজিটেবলছ হওক ফ্ৰুটছ হওক কিবা কিবি সেইখিনি এটা উইকৰ কাৰণে নিয়া যায় আৰু তাতছে বেছি নিলেতো এতিয়া গৰমত বেয়া হৈ যায় সেয়েহে কিবা কিবি অলপমান কল ৱাটাৰমেলন কিবা কিবি লৈ লওঁ আৰু ওলাই আহিছোঁ এসপ্তাহৰ পিছত উপায়ো নাই এসপ্তাহ ঘৰতে সোমাই আছোঁ কৰিম কি এতিয়া এনেকুৱা দিনত ওলোৱাও নাযায় একদম দেখাই থাকোঁ বতৰটো খুব ধুনীয়া কৰিছে একদম ক'লা কৰি বৰষুণে দিব কিজানি বতাহ মাৰিছে ক'লা কৰি আহিছে যিহেতু গৰমো আছিলে তথাপিতো মানে অকণ ভাল লাগিছে এতিয়া ঠিক আছে চাই থাকক ইমান ট্ৰেফিক জাম এতিয়াও দিছপুৰ ছুপাৰ মাৰ্কেটৰ এইখিনিত ফ্লাইঅভাৰখন অলমষ্ট 60-70% কমপ্লিট হৈছে আৰু এই ফুলজোপা চাওকচোন ইমান ধুনীয়া হৈছে একজোপা ফুলতে দুটা কালাৰ আহিছে এইখিনি পিংক এইখিনি হোৱাইট ৱাও আকৌ এইকেইটা চাওকচোন এইটো আকৌ দুটা কালাৰ মিক্স আছে এটা পাততে মিক্স আহিছে ৱাও নাইস কি ধুনীয়া এইজোপা আৰু এই ক'ভিডৰ দিনত ক'ৰবাত পাৰ্টি হৈছে তামাম চিঞৰি আছে ল'ৰাবিলাকে আমি অলপমান বজাৰ কৰি আনিলোঁ এই শাক পাচলি কিবা কিবি লাগতীয়া বস্তু অকণমান চিকেনো আনিলোঁ যিহেতু আমি চিকেন ৰজা আৰু চিকেন ৰাণী আৰু ফূৰ্তিতে নাচি নাচি গৈ আছে ছেটাৰডে ইভিনিং স্নেক্সৰ প্ৰিপেৰেশ্যন চলি আছে ৱাটাৰমেলন জুচ সেইটো বনাইছে তাপটিয়ে চাকি দিলে ভগৱানৰ গান বেকগ্ৰাউণ্ডত চলি আছে শুনিছে চাগে আৰু মই আজি মেগী এটা নতুন টাইপত বনাবলৈ ট্ৰাই কৰি আছোঁ সাউথ ইণ্ডিয়ান ষ্টাইলত চ' লেটছ চি মোৰ সাউথ ইণ্ডিয়ান মেগীটো ছাকচেছ হয় নে ফেইলিয়াৰ ইয়াতে পূৰা সাউথ ইণ্ডিয়ান ইনগ্ৰিডিয়েণ্টছ দিছোঁ মানে পিঁয়াজ নহৰু বিলাহী এইখিনিতো আছেই আৰু লগতে এয়া দেখিছে কাৰি পাত্তা নৰসিংহ পাত আশা কৰিছোঁ ভাল লাগিব খাই হৈ যাব আৰু এতিয়া টেষ্ট কৰিম লগত ইয়াত তাপটিৰ জুচ ৰেডি হৈ গ'ল ৱাটাৰমেলনৰ জুচ তাপটিয়ে বনালে সেইটো ৰেডি হৈ গ'ল গুড ইভিনিং ফ্ৰেণ্ডছ আমি এতিয়া ইভিনিং স্নেক্স খাব লৈছোঁ ইভিনিং স্নেক্সত আজি ৰূপাঞ্জনে দেখালে আপোনালোকক সাউথ ইণ্ডিয়ান অলপ টুইষ্ট দি পেলাই নুডলছ বনাইছে মেগী বনাইছে আৰু এইফালে ৱাটাৰমেলন জুচ টেষ্ট কৰি চাওঁ আৰু আজি ফাৰ্ষ্ট টাইম বনাইছে ফিংগাৰ্ছ ক্ৰছড দেখাতটো বিৰাট ভাল হৈছে সাউথ ইণ্ডিয়ান ফ্লেভাৰটো আহিছেনে নাই বঢ়িয়া হৈছে সঁচাকৈ আহিছে সঁচাকৈ আহিছে সাউথ ইণ্ডিয়ান ফ্লেভাৰ তুমি ৰেচিপিটো ভিডিঅ' কৰিছা ৰেচিপি মানে মই এনেই কৈ দিলোঁ চবকে ভিডিঅ' কৰা নহ'ল পিছত কেতিয়াবা বনাই পেলাই আপোনালোকক দেখাব বাৰু ভাল হৈছে খাবলৈ চ' পিছত মই এদিন ভালকৈ পূৰা ফুল ৰেচিপিটো ভিডিঅ' কৰি পেলাই আপোনালোকক দেখুৱাই দিম খাবলৈ একচুৱেলি বঢ়িয়া হৈছে পূৰা সাউথ ইণ্ডিয়ান ফ্লেভাৰ্ড হৈছে এনেকুৱা লাগিছে যেন মানে সাউথ ইণ্ডিয়ান কিবা ধৰক কিবা ডিছ খাই আছোঁ আৰু ಎಲ್ಲರೂ ಟ್ರೈ ಮಾಡಬೇಕು ಮಸ್ತ್ ಟೇಸ್ಟ್ ಆಗಿದೆ আমি যিহেতু সন্ধিয়া অকণমান হেভিকৈ খালোঁ আপোনালোকে দেখিলে আমি কি খালোঁ চ' এতিয়া আমাৰ ডিনাৰৰ কাৰণে একদম চিম্পল খানা এটা হৈ আছে এয়া চাওক তাপটিয়ে কি বনাই আছে চিকেন কাবাব একদম কম তেলত বনাইছে ইটছ অলমষ্ট লাইক অইল ফ্ৰী আৰু তাৰ লগত আৰু এটা বস্তু হৈ আছে দেখাই আছোঁ চ'
চ' মই যে কৈছিলোঁ কাবাবৰ লগত আৰু এটা স্পেচিয়েল বস্তু আছে এয়া চাওক লচ্চি মজা ইয়ে এতিয়া আমি ডিনাৰ কৰিম আৰু গান শুনি শুনি নাচি আছিলোঁ অকণমান মই এয়া তাপ্তি আৰু এয়া স্পেচিয়েল খানা বনাইছে লচ্চি আৰু কাবাব অঁ এই ৰেচিপিটো চিকেন কাবাব ওপৰত আই বাটনত আছে আৰু লগত এইটো লচ্চি এতিয়া টেষ্টিং টাইম চ' তাপ্তি এতিয়া কাবাবটো টেষ্ট কৰিব নিজে বনোৱা বস্তু নিজে টেষ্ট কৰি চাওক কেনেকুৱা হৈছে বিৰাট মষ্ট হৈছে আৰু যিহেতু আমি দৈটো দিছিলোঁ টেঙা টেঙা টেষ্টটো আছে আৰু ইফালে জলকীয়া গুড়া মছলা যিবিলাক আমি দিছিলোঁ পেপাৰ পাউডাৰ দিছিলোঁ সেইখিনিৰ কাৰণে অলপ স্পাইচিটো আহিছে বিৰাট ভাল হৈছে খাবলৈ অ'কে এণ্ড হোৱাট এবাউট দ্য লচ্চি লচ্চিটো সদায় মোৰ ফেভৰেট ইমান ৰিফ্ৰেছিং চ' ৰান্ধনীয়ে খাই চালে মাষ্টাৰ চেফ একচুৱেলি মাষ্টাৰ চেফে খাই চালে আৰু বহুত ভাল হৈছে এতিয়া ময়ো খাওঁ দেই মই ৰখি থাকিব পৰা নাই আৰু